हेलो गुड मर्निंग की खबर आपनालोक सकलोरे आशा करूँ आपनालोक सकलो भाले आछे डेली ब्लगर आज अन्य এটা ভিডিওলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই যাবলৈ ওলাইছো কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ গতিকে ভাবিলো ভিডিওটো আজি এইখিনিৰ পৰা ষ্টাৰ্ট কৰো মা কামাখ্যাৰ আশীৰ্বাদ লবৰ কাৰণে যাব ওলাইছো গতিকে আহক ভিডিওটো ষ্টাৰ্ট কৰো মোৰ লগতে আজি আপোনালোককো কামাখ্যা মন্দিৰ দৰ্শন কৰাম আৰু আজি জানেনে বতৰটো ইমান ভাল ৰ'দে নাইকিয়া আৰু কালি ৰাতি বৰষুণ দিছিলে পালুহি কামাখ্যা মন্দিৰৰ ভিতৰত গাড়ী পাৰ্কিং কৰি এতিয়া সোমাই আহিছো প্ৰথমে পূজাৰ কাৰণে ধূপ চাকি প্ৰসাদ লৈ লওঁ আৰু ইয়াৰ পৰাই আমি লৈ ললো পূজা কৰিবৰ কাৰণে মালৈ ধূপ চাকি প্ৰসাদ আৰু যি লাগে নাৰিকল সকলোখিনি তেওঁলোকে আচলতে দি দিয়ে ইয়াতে হৈ গ'ল প্ৰসাদ লৈ এতিয়া এইফালেদিয়ে যাম মাক দৰ্শন কৰিবৰ কাৰণে আৰু এয়া আহি সোমালো কামাখ্যা মন্দিৰৰ ভিতৰত আৰু চাওকচোন সোমাই চাৰিওফালে কিমান ধুনীয়া পৰিৱেশ এখন পবিত্ৰ স্থানত আহি মনটো একদম পবিত্ৰ লাগি যায় আৰু ইয়াতে লগাব লাগে আচলতে ধূপ আৰু চাকি বাহিৰতে গতিকে ইয়াতে ময়ো ধূপ আৰু চাকি লগাই ল'লোঁ আৰু তাৰ পিছত আমি গ'লো ভিতৰলৈ পূজা কৰিবৰ কাৰণে যিহেতু ভিতৰত ভিডিঅ' কৰা এলাউ নাই গতিকে ভিডিঅ' কৰিব তাতে নোৱাৰিলোঁ ইফালে পূজা কৰিলোঁ মাৰ আশীৰ্বাদ ল'লোঁ আৰু মাৰ আশীৰ্বাদ লৈ এতিয়া মন্দিৰৰ চাৰিওফালে ঘূৰিম অলপমান পূজা কৰিম আৰু আপোনালোককো দেখাম আমি বহুত সোনকালে আহি পেলাই মন্দিৰ ভাগ পাইছিলোঁ কিন্তু তথাপিও মানে পূৰা তেতিয়ালৈ পাৰ্কিং ফুল হৈ গ'ল মানুহ ফুল হৈ গৈছে আচলতে কামাখ্যা মন্দিৰৰ সকলোৱে দৰ্শন কৰিব বিচাৰে আৰু আজি আহিবলৈ পোৱাটো বহুত ভাগ্যৰ কথা মাৰ দৰ্শন কৰাটো এইফালে এপাক ঘূৰি আকৌ একেখিনি জেগাত আমি আহি পালোহি চাৰিওদিশে সেৱা কৰি বৰ্তমান ওলাই আহিলোঁ মন্দিৰৰ পৰা সকলোৰে হৈ আছিল সেৱা কৰিলোঁ আশীৰ্বাদ ল'লোঁ তেওঁ সকলোকে মা কামাখ্যাই সকলোকে ভালে ৰাখক Logic no. কামাখ্যা মন্দিৰৰ পৰা আমি এতিয়া খাবৰ কাৰণে ব্ৰেকফাষ্ট কৰিবৰ
কাৰণে জেবিজত এয়া আমি লৈ ল'লোঁ চলে ভেটৰি আৰু তাৰপিছত আমি আহিলোঁ ভেলি ভিউৰ ফালে যিহেতু ৰ'দ বহুত কম আছিলে আজি আৰু এইফালে বহুত ধুনীয়া বতাহ দি আছে এইটো চাইডে আহি সেইকাৰণে বিৰাট বেছি ভাল লাগে তাৰপিছত আমি আহিলোঁ নৱগ্ৰহ মন্দিৰৰ ফালে খালি ইয়াতে বহুত বেছি ট্ৰেফিক মানে বহুত মানুহ আছিলে চ' আমি জাষ্ট ইফালে এনেই অকণমান চাবৰ আহিলোঁ বাহিৰৰ পৰাই সেৱা কৰিলোঁ আহি পালোহি কামাখ্যা মন্দিৰৰ পৰা আপোনালোকৰ লগত সকলো ভিডিঅ' শ্বেয়াৰ কৰিছে কামাখ্যা মন্দিৰৰ আৰু কামাখ্যা মাক দৰ্শন কৰি মই আগতো কৈছোঁ মানে ভিডিঅ'টোত ভাল লাগিল বহুত ভাল লাগিলে সকলোৰে পৰা আশীৰ্বাদ ল'লোঁ আৰু খালি যাওঁতেতো বতৰটো আজি ভাল আছিল এতিয়া বহুত বেছি ৰ'দ আৰু গৰমো উঠিছে অলপমান তাৰ পৰা কামাখ্যা মন্দিৰৰ পৰা আমি নৱগ্ৰহ মন্দিৰ ফালে গ'লোঁ খালি সোমোৱা নহ'ল আজি আৰু আচলতে কামাখ্যা মন্দিৰৰ পৰা ওলাই আহি আমি যে পিছত খালোঁ আপোনালোকে গম পাইছে গতিকে নৱগ্ৰহ মন্দিৰত নোসোমালোঁ মানে খাই অহাৰ কাৰণে আজি বহুত বেছি ভিৰো আছিল ট্ৰেফিক বহুত বেছি আছিলে চ' তাতে নোসোমালোঁ খালি সেইফালৰ পৰা আহিলোঁগৈ এদিন তালৈও যাম আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিম বাকী এতিয়া বেছি টাইম হোৱা নাই বাৰু ঘূৰি পকি গুৱাহাটীখন কিবা কিবি অলপমান বস্তু কিনি আহোঁতে এতিয়া 1টা বাজিছে চ' এতিয়া ফ্ৰেছ হৈ কৰি লওঁ তাৰপিছত ভিডিঅ'টো কণ্টিনিউ কৰিম মন্দিৰৰ পৰা আহি পেলাই ফ্ৰেছ হ'লোঁ আপোনালোকে গম পাইছে তাৰপিছত মই আচলতে ভিডিঅ'টো এডিট কৰিলোঁ আজি আপলোড কৰিবৰ কাৰণে ভিডিঅ' এডিট কৰি মই আপলোড কৰি পেলাই শুই গ'লোঁ আচলতে চ' ভিডিঅ' নকৰিলোঁ আৰু তাৰপিছত উঠিলোঁ এতিয়া উঠি ফ্ৰেছ হৈছোঁ আকৌ যিহেতু ইমান বেছি গৰম আৰু জিমলৈ যাবলৈ ৰেডি হ'লোঁ তাৰপিছত অকণমান ৰেডি কৰিলোঁ অ'টছ কাৰণ মোৰ ভোক লগা নিচিনা হৈছে চ' ভাবিছোঁ অকণমান অ'টছকে খাই লওঁ আৰু তাৰপিছত জিমলৈ যাম তাৰপিছতে জিম যোৱাৰ পিছত কি কৰোঁ সেই সকলোখিনি আপোনালোকক ভিডিঅ'টোত দেখাই থাকিম আৰু এইফালে লৈ ল'লোঁ অকণমান ব্লেক কফি আৰু এতিয়া পানী বটলত পানী চানী ভৰাই কৰি লওঁ ৰেডি হওঁ তাৰপিছতে আৰু বাকীটো হৈয়ে গৈছে ইয়াত জিমলৈ যাম সদায় ভাবোঁ অলপমান জল্দি যাম জিমলৈ মানে ভাবিছোঁ আৰু যে 6:30 মানত যাম বুলি কিন্তু একো নাই 7টা বাজিলেই আৰু একো কামো নাই যিহেতু হৈ যাব আৰু চ' এতিয়া ওলালোঁ জিম যাবৰ কাৰণে আহি পালোহি জিমৰ পৰা আৰু আজি মোৰ লেগ ডে আছিলে আচলতে চ' বহুত বেছি মোৰ পেইন কৰিছে বাট যি কি নহওক এতিয়া উপায় নাই অকলে আছোঁ যিহেতু মানে এতিয়া ফ্ৰেছ হৈ খানা ৰেডি কৰিব লাগিব এয়া অলপ বজাৰো কৰি আহিলোঁ যিহেতু আজি ছেটাৰডে মানে মই ভেজ খাওঁ চ' চয়াবিনকে লৈ আহিছোঁ চয়াবিনকে খাই দিওঁ আৰু আজি এতিয়া ভিডিঅ'টো শেষ নকৰোঁ কণ্টিনিউ কৰিম কি কৰিব লাগে বিশেষ একো নাই আৰু ফ্ৰেছ হৈ পেলাই খানা ৰেডি কৰিম ডিনাৰ ফ্ৰেছ হৈ কৰি ডিনাৰ কৰিলোঁ ডিনাৰ ৰেডি কৰি চ' এতিয়া আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিতো মোৰ দিনটো বিৰাট বেছি ভাল গ'ল কাৰণ আপোনালোকে গম পাইছে কামাখ্যা মন্দিৰত গৈছিলোঁ আৰু এনেকুৱা পবিত্ৰ স্থানত গ'লে মনটো সঁচাই ভাল লাগে আৰু দিনটো ভাল যায় আৰু মানে পজিটিভিটি এটা পোৱা যায় নহয় জানো গতিকে মোৰ বহুত ভাল গ'ল আশা কৰোঁ আপোনালোকৰ দিনটো ভালেই গ'ল আৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ গুড নাইট